Hello friends, welcome back to my channel Digital Times. Friends, আপুনি বাৰু জানেনে ইণ্ডিয়াৰ ফুল ফৰ্ম কি? যদি জানে তেতিয়াহ'লে কমেন্ট কৰি জনাব আৰু যদি নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈ চাব। এই ভিডিঅ'টোত মই আজি কম ইণ্ডিয়াৰ ফুল ফৰ্ম কি। গতিকে বলক ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সাবস্ক্ৰাইব কৰিব ডিজিটেল টাইম চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ পাই থাকে। ফ্ৰেণ্ডছ, ইণ্ডিয়াৰ প্ৰথম আখৰটো হৈছে আই, অৰ্থাৎ আই মানে ইণ্ডিপেণ্ডেন্স অৰ্থাৎ স্বাধীন। দ্বিতীয় আখৰটো হৈছে এন, এন মানে হৈছে নেশ্যনেল অৰ্থাৎ ৰাষ্ট্ৰীয়। তৃতীয় আখৰটো হৈছে ডি, ডি মানে ডেমক্ৰেচি অৰ্থাৎ গণতান্ত্ৰিক। চতুৰ্থ আখৰটো হৈছে আই, আই মানে হৈছে ইণ্টেলিজেণ্ট অৰ্থাৎ বুদ্ধিমান। আৰু শেষৰ আখৰটো হৈছে এ মানে হৈছে এৰিয়া। আমি যদি ইণ্ডিয়া শব্দটোৰ অৰ্থ একেলগে চাবলৈ যাওঁ তেতিয়াহ'লে হ'ব ইণ্ডিপেণ্ডেণ্ট, নেশ্যনেল, ডেমক্ৰেটিক, ইণ্টেলিজেণ্ট এৰিয়া। ত' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোৰ পৰা জানিব পাৰিলে যে ইণ্ডিয়াৰ ফুল ফৰ্ম কি। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।